অসমৰ এক ঐতিহাসিক আৰু পবিত্ৰ তীৰ্থস্থান বৰদোৱা থান। এই ঠাইটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান হিচাপে বিশেষভাৱে পৰিচিত। তেওঁ অসমত এক শৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিল আৰু সমাজত ঐক্য, ভাতৃত্ববোধ আৰু মানৱতাৰ বাণী বিয়পাইছিল। বৰদোৱা থান কেৱল এটা ধৰ্মীয় স্থান নহয়, ই অসমৰ সংস্কৃতি আৰু ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ প্ৰতীক। ইয়াত কীৰ্তনঘৰ, নামঘৰ আৰু বিভিন্ন ঐতিহাসিক স্মৃতিচিহ্ন আছে। প্ৰতিদিনে বহু ভক্তই ইয়ালৈ আহি প্ৰাৰ্থনা কৰে আৰু আধ্যাত্মিক শক্তি লাভ কৰে। প্ৰতি বছৰে শংকৰদেৱৰ জন্ম উৎসৱ, তিথি আৰু অন্যান্য ধৰ্মীয় অনুষ্ঠান বৰ ধুমধামেৰে পালন কৰা হয়। এই সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহিৰ্ৰাজ্যৰ পৰাও বহু লোক ইয়ালৈ সমবেত হয়। ভকতৰ নাম প্ৰসংগ, কীৰ্তন আৰু ভাওনাই সমগ্ৰ পৰিৱেশক ভক্তিময় কৰি তোলে। বৰদোৱা থান অসমীয়া ভাষাৰ সাহিত্য, সংগীত আৰু নাট্য সংস্কৃতিৰ বিকাশতো বিশেষ ভূমিকা পালন কৰিছে। মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা বৰগীত, অংকীয়া নাট আৰু ভাওনা পৰম্পৰা আজিও অসমৰ গৌৰৱ। এই পবিত্ৰ স্থানত পৰিষ্কাৰ পৰিচ্ছন্নতা, শৃংখলা আৰু শান্তিপূৰ্ণ পৰিৱেশ ৰক্ষা কৰা হয়। ইয়ালৈ অহা সকলো দৰ্শনাৰ্থীয়ে এই ঐতিহ্য সংৰক্ষণত সহায় কৰিব লাগে। বৰদোৱা থান অসমৰ নগাঁও জিলাত অৱস্থিত আৰু ই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান হিচাপে বিশ্ববিখ্যাত।